নমস্কাৰ মই প্ৰশান্ত বৰঠাকুৰ আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল দ্য চেঞ্জলৈ স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ আমগুৰি বাগানত, শিৱসাগৰ জিলাৰ আমগুৰি বাগানত। আমগুৰি বাগান LP স্কুলৰ প্ৰাক্তন শিক্ষয়িত্ৰী শ্ৰীমতী ৰুনুমী গগৈ ঘৰত মই বৰ্তমান তেখেতৰ ঘৰৰ সন্মুখত আহি মই উপস্থিত হৈছোঁহি। আমি তেখেতৰ ঘৰলৈ যাম আৰু আমাৰ শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী শ্ৰীযুতা ৰুনুমী গগৈ বাইদেউৰ লগত আমি এটা বিশেষ কথা আমি আলোচনা কৰিম। আমি আপোনালোকক জনাম, মোৰ পিছফালে আপোনালোকে ৰুনুমী গগৈ বাইদেউৰ ঘৰটো আপোনালোকে দেখিছে। তেখেত বৰ্তমান বাগানৰ কোৱাৰ্টাৰতে আছে আৰু তেখেত ইতিমধ্যে শিক্ষকতা বৃত্তিৰ পৰা, শিক্ষক জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। কিন্তু আজি বহুদিনৰ পৰা তেখেতে চকুৰ অসুখত ভুগি আছিল। চকুৰ নানা ধৰণৰ সমস্যাৰ তেখেতে সন্মুখীন হৈছিল। চকুৰ যথেষ্ট বহুকেইটা অপাৰেশ্যন তেখেতৰ কৰা হৈছে ইতিমধ্যে। আৰু এটা সময় আহিছিল যিটো সময়ত তেখেতে এটা চকুৰে সম্পূৰ্ণ নেদেখা হৈ পৰিছিল। আৰু আমি আপোনালোকক জনাই ভাল পাম যে এমৱেৰ নিউট্ৰেলাইটৰ ভিজন হেল্থৰ যিকেইটা ফুড ছাপ্লিমেণ্ট আছে, সেই ফুড ছাপ্লিমেণ্টকেইটা আজি কিছুদিন ধৰি তেখেতে গ্ৰহণ কৰি আছে। আৰু আজি প্ৰায় 3-4 দিনৰ আগতে তেখেতে ফোন কৰি আমাক জনালে যে তেখেতৰ যিটো চকুৰ তেখেতৰ দৃষ্টিশক্তি নোহোৱা হৈছিল, সেই চকুটোৱে তেখেতে দেখিবলৈ আৰম্ভ কৰিছে আৰু ভিজনটো তেখেতে আকৌ ঘূৰাই পাবলৈ লাহে লাহে আৰম্ভ কৰিছে। গতিকে আমি তেখেতৰ মুখেৰে জানিবলৈ চেষ্টা কৰিম তেখেতৰ প্ৰকৃততে কি হৈছিল আৰু বৰ্তমান ফুড ছাপ্লিমেণ্ট খোৱাৰ পাছত তেখেতৰ বৰ্তমান চকুৰ ইম্প্ৰুভমেণ্ট কেনেধৰণে হৈছে। আহকচোন আমি তেখেতৰ ঘৰলৈ আগবাঢ়োঁ। মই বৰ্তমান ৰুনুমী গগৈ বাইদেউৰ ঘৰত তেখেতৰ ড্ৰয়িং ৰুমত বহি আছোঁ। এতিয়া আমি বাইদেউৰ পৰা জানিবলৈ চেষ্টা কৰিম তেখেতৰ প্ৰকৃততে তেখেতৰ সমস্যাটো কি হৈছিল আৰু আজিৰ তাৰিখত তেখেতে কেনে অনুভৱ কৰিছে। বাইদেউ নমস্কাৰ। ইতিমধ্যে আপুনি আমাক জনালে যে বহু বছৰ ধৰি আপুনি চকুৰ অসুখত ভুগি আছিল। আমি সেই সম্পৰ্কে জানিব বিচাৰিম প্ৰকৃততে আপোনাৰ কি হৈছিল, কেনেকৈ হৈছিল, আপুনি কি অসুবিধা পাই আছিল আৰু আজিৰ তাৰিখত আপুনি কেনে অনুভৱ কৰিছে। 1997-98 এনে এই কোনোবা এটা চনতে মোৰ সোঁ চকুটো কেতেৰেক হৈছিল। কেতেৰেক হোৱাৰ কাৰণে সেইটো অপাৰেশ্যন কৰা হ'ল আৰু তাত মানে লেন্স লগাই দিলে। তাৰ পাছত সেই বাওঁ চকুটো কিন্তু ঠিকেই আছিলে। সোঁ চকুটো লেন্স লগোৱাৰ পাছত মই দুটা চকুৰে যেনে তেনে ভালকৈ চলিয়ে আছিলোঁ। লাহেকৈ মোৰ আকৌ বাওঁ চকুটো মানে অসুবিধা আহিল আৰু কাৰণ মোৰ ডায়েবেটিছ আছে। তাৰপাছত আকৌ ডাক্তৰক দেখালোঁ। ডাক্তৰে তেতিয়া ক'লে যে আপোনাৰ এই ৰেটিনাৰ প্ৰব্লেম হ'ল বাওঁহাতৰ চকুটো, ভালৰ চকুটো, গতিকে আপুনি এইটো কৰিব লাগিব, অপাৰেশ্যন কৰিব লাগিব। এতিয়া মই আকৌ লগে লগে 2-3 দিনৰ পিছতে সেই চকুটো অপাৰেশ্যন কৰালোঁ ঠিকেই। তাৰপিছত এনেই অলপকৈ ডক্টৰে কৈছে, তেতিয়াই কৈছিলে আপোনাৰ এইটো আমি অপাৰেশ্যন কৰি দিছোঁ ঠিকেই, কিন্তু আপুনি সম্পূৰ্ণ দেখা নাপাব, পাতলকৈ অকণমান দেখিব আৰু। তাৰপাছত তেনেকৈ থাকোঁতে মই আছোঁ আৰু দুইটা চকুতে যেনে তেনে চলি আছোঁ, ইফালে চাকৰি। তাৰপাছত কি হ'লগৈ, মই লাহে লাহে মই এতিয়া ৰিটায়াৰমেণ্ট এইটোকে ভাবোঁ আৰু মোৰ চাকৰিটো যে শেষ হ'ল, সেয়ে ৰক্ষা, নহ'লেতো কি অৱস্থা হ'লহেঁতেন। তাৰপাছত মই মানে সোঁ চকুটো আকৌ মানে লাহে লাহে নেদেখা হোৱাৰ কাৰণে আকৌ ডক্টৰক দেখালোঁ। ডক্টৰে ক'লে আপোনাৰ মানে চকুত মানে আকৌ আপুনি ট্ৰিটমেণ্ট এটা ল'ব লাগিব। আকৌ মোক ট্ৰিটমেণ্ট দিলোঁ। ট্ৰিটমেণ্টটো ল'লোঁ, মই 2টা ইনজেকশ্যন লোৱাৰ পাছতো মই সম্পূৰ্ণ আৰোগ্য নহ'লোঁ। মানে মই এতিয়া সোঁ চকুৰো ভালকৈ নেদেখোঁ, বাওঁ চকুটো একেবাৰে নেদেখালে, একেবাৰে আৰু আন্ধাৰহে দেখোঁ আৰু। তেনেকৈ থাকোঁতে এদিন মোৰ সৰু ভাইটিৰ লগৰ এজনে সুধিলে, কি হ'ল বাইদেউ? কি ক'লে বোলে এনেকুৱা কথা। তেতিয়া এই মেডিচাইনটোৰ মানে এড্ৰেছটো দিলে। এড্ৰেছটো দিয়াৰ লগে লগে ভাইটিয়ে আনিলে, অৰ্ডাৰ দিলে, আনি খাবলৈ দিলে। মোক যেনেকৈ খাবলৈ ক'লে মই তেনেকৈ খাই আছোঁ। তাৰপিছত ফুড ছাপ্লিমেণ্ট আপুনি কিমান দিনৰ আগত আপোনাক দিছে? এতিয়া প্ৰায় 15 দিনৰ ওচৰা-ওচৰিয়ে হৈছে। কিন্তু মই এসপ্তাহমান খোৱাৰ পাছৰ পৰাই মই চাইছোঁ মোৰ সোঁ চকুটোও ভালকৈ দেখিছোঁ আৰু অলপ যিটো একেবাৰে নেদেখিছিলোঁ সেই বাওঁ চকুতেও মই
দেখিছোঁ মানে অলপ পাতলকৈ দেখিছোঁ। তাৰপিছত তেনেকৈ চাওঁতে কেতিয়াবা মই সোঁ চকুটো বন্ধ কৰি দিওঁ, বন্ধ কৰি বাওঁ চকুটোৱে চাওঁ। দেখিছোঁ দেখোন মই আগতকৈ বহুত দেখিছোঁ। তাৰপিছত তেতিয়া গম পাইছোঁ দেই এই ছাপ্লিমেণ্টটোৱে মোক মানে কাম কৰিছে। আপুনি দুটা ছাপ্লিমেণ্ট খাই আছে? হয়, দুটা খাই আছোঁ। লিউটিন খাই আছে আৰু মাল্টি কেৰটিন খাই আছে? দুটা খাই আছোঁ। আচ্ছা, আপুনি লিউটিন কেইটা দিনত এটাকে খায়? দিনত এটাকে খাওঁ আৰু মাল্টি কেৰটিন দুটাকে খায়। এতিয়া আপোনাৰ খোৱা কিমান দিন হ'ল? প্ৰায় 15 দিন হৈছে। প্ৰায় 15 দিন। দিন। আপোনাৰ যিটো বাওঁ চকুৰ কথা আপুনি ক'লে, বাওঁ চকুটো আপুনি কমপ্লিটলি নেদেখা হৈ গৈছিলে? কমপ্লিটলি নেদেখোঁ, একোৱেই নেদেখোঁ মানে আৰু একদম। আৰু যেতিয়া লাইট চাইট নুমাই দিওঁ সম্পূৰ্ণ ৰুমটো আন্ধাৰ হৈ যায়। সেই যেনেকুৱা অৱস্থা দিনতো মোৰ ৰাতি লাইট জ্বলালেও মই নেদেখোঁ আৰু দিনৰ পোহৰটো নেদেখোঁ, একোতেই নেদেখোঁ আৰু মই। এতিয়া সেই চকুটোৰে আপুনি কিমান দিনৰ পৰা দেখিবলৈ আৰম্ভ কৰিছে? এই ছাপ্লিমেণ্টটো খোৱাৰ পাছৰ পৰা মই মানে দেখিবলৈ আৰম্ভ কৰিছোঁ। কাৰণ মই এতিয়া ইনজেকশ্যন দিছিলে মোৰ সোঁ চকুতে, কিন্তু বাওঁ চকুতে মই এইটো ছাপ্লিমেণ্টটো খোৱাৰ পৰা দেখিব পাইছোঁ। আৰু সোঁ চকুটো মই মানে আগতকৈ বহুত বেছি দেখিব পাৰিছোঁ, বহুত বেছি দেখিছোঁ মানে মই। আগতে মই একোৱেই নেদেখোঁ। বাৰু, ভাল লাগিছে আপোনাৰ যে এনেকৈ আপুনি ইতিমধ্যে আপুনি লাহে লাহে নেদেখা হৈ যোৱাৰ পিছতো আকৌ যে আপুনি হঠাতে আপুনি দেখিবলৈ আৰম্ভ কৰিছে, সেইটো আচলতে মই মানে সঁচাই খুব ভাল কথা। ভাল কথাই যিজনে মোক এই বস্তুটো ধৰক আনি দিছে, অৰ্ডাৰ দিয়াৰ পিছত আনি দিছে, আৰু যিজনে এড্ৰেছটো দিলে মই তেখেতসকলক নথৈ ধন্যবাদ। আৰু মই এটা কথা কওঁ, যদি তেনেকুৱা ৰোগী বহুত আছে, মই বহুত পাইছোঁ, সেইসকলে যাতে এই ছাপ্লিমেণ্টটো ব্যৱহাৰ কৰক। আৰু মই যেনেকৈ ফল পাইছোঁ, সুফল পাইছোঁ, তেনেকৈ আপোনালোকেও পাব বুলি মই ভাবিছোঁ। ছাপ্লিমেণ্টকেইটা আপোনাৰ বৰ্তমান হাতত আছে নেকি ভিতৰত? বাইদেউ, আপোনাৰ হাতত বৰ্তমান সেই যি দুটা ছাপ্লিমেণ্ট আছে আপুনি এবাৰ দেখুৱাওকচোন। আপুনি এইটো মাল্টি কেৰটিন লৈ আছে আৰু লিউটিনটো? এইটো লিউটিন ন? এটা লিউটিন, ঠিক আছে, থেংক ইউ। আৰু এতিয়া আপুনি ভাল লাগিছে আপোনাৰ যে হঠাতে আপোনাৰ দৃষ্টিশক্তি আকৌ ঘূৰি আহিছে, এইটো আমাৰ সকলোৰে কাৰণে ভাল কথা। আৰু আপোনাৰ যিটো আপিল যে এনেকুৱা ধৰণৰ সমস্যা থকা মানুহ আমাৰ ছ'চাইটিত বহুত আছে, কিন্তু তেওঁলোকৰ এই সম্পৰ্কে তেওঁলোকৰ ধৰক যিখিনি ইনফৰ্মেশ্যন তেওঁলোকৰ ওচৰত তথ্য নাই, নথকাৰ কাৰণে তেওঁলোকে হয়তো বহুতে এনেকেই জীৱন কটাই আছে। গতিকে আমি যিমান পাৰোঁ সিমান যদি আপোনাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আচলতে আমাৰ প্ৰয়াস সেইটো যাতে এই বস্তুটো ৰাইজৰ মাজলৈ যায়, ৰাইজে গম পায় যে মাল্টি কেৰটিন আৰু লিউটিন। মই অকণমান কৈ দিছোঁ, মাল্টি কেৰটিন হ'ল এটা কেৰটনাইট থকা এটা ফুড ছাপ্লিমেণ্ট হয়। সাধাৰণতে কেৰটনাইট আমি পাওঁ অমিতা, গাজৰ, এনেকুৱা ধৰণৰ বস্তুত আমি কেৰটনাইট পাওঁ। আৰু এইকেইটা খোৱাৰ কাৰণে আচলতে আপোনাৰ চকুৰ লাহে লাহে উন্নতিটো হৈছে। মই মানে মোৰ বাৰু সোঁ চকুটোত ইনজেকশ্যনো দিলোঁ, তাৰ কাৰণে যেনিবা মই দেখিছোঁ, কিন্তু বাওঁ চকুটো সম্পূৰ্ণ নেদেখা চকু এটা। মই মানে নিজেই বাওঁ চকুটোৰ কাৰণে মই অন্ধ বুলিয়ে ভাবোঁ নিজকে, একোৱেই নেদেখোঁ। তাৰপিছতে এতিয়া মানে এইটো খোৱা আৰু জ্বলা পোৰা কৰি থাকে বাওঁ চকুটো। এতিয়া মোৰ বাওঁ চকুটো জ্বলা পোৰা নাই, পানী ওলাই থাকে। তাৰপিছতে ভিতৰত কিবা গুটি নিচিনাকৈ উঠিছিলে, বহুতে ক'লে এইটো আছি নাই, এইটো কৰিব লাগে, সেইটো কৰিব লাগে। মই সেইবোৰ একো নকৰিলোঁ আৰু চকুৰ ক্ষেত্ৰত। বাওঁ চকুটো একেবাৰে মই কৰা নাছিলোঁ ট্ৰিটমেণ্ট। আৰু দ্বিতীয় কথা হ'ল কি, মোৰ মানে সেই নেদেখা আৰু কিবাকিবি ভিতৰত উঠিছিলে, সেইবোৰ কাৰণে মানুহে কৈছে আচিনাই উঠিছে, এইটো কৰিব লাগে, সেইটো কৰিব। মই কিন্তু চকুৰ কাৰণে একোৱেই নকৰিলোঁ, দেখোঁ বা নেদেখোঁ। মই চকুটোত মানে কিবা মানে মেডিচিন একো ব্যৱহাৰ কৰা নাছিলোঁ। কিন্তু এই মেডিচিন দুটা খোৱাৰ পাছৰ পৰাই মই মানে বাওঁ চকুটোৱে ইমান ধুনীয়াকৈ এতিয়া আগতকৈ বহুত ভাল দেখিছোঁ। আৰু সোঁ চকুটো কম দেখিছিলোঁ যদিও এতিয়া মই মানে সেই চকুটো একদম সম্পূৰ্ণ দেখোঁ। আগতে মই মানে কেনেকুৱা অৱস্থা, মানে মই মানে ডাঙৰকৈ চিঞৰি নাকান্দোঁ, মানে মোৰ ইমানেই দুখ লাগে, মানে মাত্ৰ ভগৱানক চিন্তা কৰিছিলোঁ। বাইদেউৰ পৰা আমি বহুকেইটা কথাই গম পালোঁ, তেখেতৰ সমস্যা, তেখেতে কেনেদৰে চকুৰ সমস্যাত ভুগিছিলে, কেনেধৰণে তেখেতে বিভিন্ন ট্ৰিটমেণ্টত লৈ আছিলে, আৰু শেষত তেখেতে বাকী ট্ৰিটমেণ্ট তেখেতে লৈ থকাৰ মাজতে তেখেতে নিউট্ৰেলাইটৰ মাল্টি কেৰটিন আৰু নিউট্ৰেলাইটৰ পিলবেৰী উইথ লিউটিন এই দুটা ফুড ছাপ্লিমেণ্ট গ্ৰহণ কৰিবলৈ তেখেতে আৰম্ভ কৰাৰ পাছত লাহে লাহে তেখেতে চকুৰে দেখিবলৈ আৰম্ভ কৰিছে। এতিয়া কথাটো হ'ল কি, what is there in multi-keratin and what is there in lutein? এইকেইটানো চকুৰ কাৰণে কিয় উপযোগী?
মই সেই সম্পৰ্কে দুটামান কথা আপোনালোকক জনাব বিচাৰিছোঁ একচুৱেলি মাল্টি কেৰটিন হয় আমি জানো যে চকুত ভিটামিন এ লাগে ভিটামিন এ চকুৰ কাৰণে অতি উপযোগী আৰু ভিটামিন এ সাধাৰণতে আমি অমিতা গাজৰ বা ৰঙালাও বা আম এনেকুৱা ধৰণত আমি ভিটামিন এ পাওঁ আপুনি যদি অমিতাটো ফালি দিয়ে বা আপুনি যদি গাজৰটো ফালি দিয়ে তাৰ মাজত আপুনি এটা হালধীয়া অংশ দেখে আৰু সেই হালধীয়া অংশটো হ'ল বিটা কেৰাটিন সো বিটা কেৰাটিন আপোনাৰ শৰীৰে যেতিয়া পায় আপোনাৰ শৰীৰত যেতিয়া বিটা কেৰাটিন যায় তেতিয়াহ'লে শৰীৰে সেইটো ভিটামিন এ লে কনভাৰ্ট কৰি দিয়ে কিন্তু সমস্যাটো হ'ল কি আমিনো ভিটামিন এ সমৃদ্ধ খাদ্য আমি সদায় খাওঁ জানো তেনেকুৱা ধৰণৰ খাদ্য সাধাৰণতে আমাৰ সদায় খোৱা নহয় এই যেটো মাল্টি কেৰটিন আপোনালোকে যেটো সবজেল দেখিছে এই নিউট্ৰিলাইট মাল্টি কেৰটিন একচুৱেলি ইট ইজ নাথিং বাট ইট ইজ ফুল অফ বিটা কেৰটনাইট সো ইয়াত বিটা কেৰটিন আছে আৰু বিটা যেটো কেৰটনাইট আছে কেৰাটিনটো হ'ল ইট ইজ অলছ' এন এণ্টিঅক্সিডেণ্ট আৰু চকুত এণ্টিঅক্সিডেণ্ট ছাপৰ্টো দিয়ে প্লাছ ভিটামিন এও চকুৱে পায় গতিকে আপোনাৰ চকুৰ সুৰক্ষাও দিয়ে আৰু চকুটো উন্নত কৰাত তাক যিকোনো দিশৰ পৰা চকুটো ভাল কৰাত এই মাল্টি কেৰটিনে সহায় কৰে দুই নম্বৰতে লিউটিন ইজ অলছ' এ কাইণ্ড অফ এণ্টিঅক্সিডেণ্ট সাধাৰণতে আমাৰ চকুৰ যি বাহিৰৰ পৰা সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰে মোবাইল বা টিভিৰ ব্লু ৰে বা পলিউশ্যন ডাষ্ট ইত্যাদি বিভিন্ন ধৰণৰ কথাৰ কাৰণে আমাৰ শৰীৰৰ ভিতৰত ফ্ৰী ৰেডিকেলছ উৎপন্ন হয় আৰু এইবিলাকে চকুত যথেষ্ট ক্ষতি সাধন কৰে আৰু আমি যেতিয়া মাল্টি কেৰটিন যেতিয়া আমি খাওঁ আমি যেতিয়া ই এণ্টিঅক্সিডেণ্ট হিচাপে যিহেতু কাম কৰে গতিকে চকুটোক প্ৰটেকশ্যন দিয়াত ই যথেষ্ট সহায় কৰিব গতিকে মাল্টি কেৰটিন আৰু লিউটিনৰ ছাপৰ্টত তেখেতৰ চকুৰ দৃষ্টিশক্তি লাহে লাহে ভাল হৈ আহিছে আৰু সঁচাই আমাৰ ভাল লাগিছে কাৰণ কোনোবা এজন মানুহক যদি আমি সহায় কৰিব পাৰোঁ তেখেতে বহু দিনৰ পৰা ভুগি থকা এটা সমস্যাৰ আমি যদি দূৰ কৰিবলৈ কিছু আমাৰ ফালৰ পৰা যদি আমি যদি সহযোগ কৰিব পাৰোঁ অবভিয়াছলি এই কথাটোৱে আমাৰ মনত যথেষ্ট আনন্দ দিয়ে গতিকে বাইদেউক আমি আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আহিবলগীয়া দিনবোৰত তেখেতৰ চকু আৰু ভাল হ'ব তেখেতৰ যিটো ভিজন হেল্থটো আৰু ইমপ্ৰুভ হ'ব বুলি আমি আশা কৰিছোঁ মই এই মেডিচিন খাই যি যেনেধৰণে মই 15 দিনৰ ভিতৰত উপকৃত হৈছোঁ গতিকে মই তেনেকুৱা ৰোগী বহুত আছে গতিকে তেখেতসকলকো মই এইটো পইচা কেইটামান খৰচ হয় আৰু সেইটো কথা ডাঙৰ কথা নহয় কিন্তু মানুহৰ চকুটোহে সৰ্বশ্ৰেষ্ঠ এই চকুটো যদি মানুহে বা যদি অসুবিধা হয় বা দৃষ্টিশক্তি হেৰাই যায় তেতিয়া মানুহে বাৰু বহুত টকা পইচা থাকি একো লাভ নাই গতিকে মই যিসকল ৰোগী এনেকৈ আছে বুলি ধৰি লৈছোঁ মই পাইছোঁ বহুত তেনেকুৱা গতিকে তেখেতসকলকো মই এই মেডিচিন ব্যৱহাৰ কৰি আৰোগ্য হ'বৰ কাৰণে উপদেশটো দিলোঁ মই যেতিয়া ভাল পাইছোঁ মই কিমান প্ৰায় 2 বছৰ মই চকুৰে নেদেখা অৱস্থা হৈছিলে এতিয়া মই 15 দিনৰ ভিতৰতে ইমান ভালকৈ দেখিব পাৰিছোঁ ফুৰিব পাৰিছোঁ আৰু ইফালে যাবলৈও এতিয়া মোৰ ভয় নালাগে কালি ৰাতি মই বাহিৰলৈ ওলাই গৈছোঁ মোৰ ভাইটিয়ে চিঞৰিছে তই নাযাবি পৰিবি কিন্তু মই বৰ ধুনীয়াকৈ ওলাই গৈছোঁ আৰু ধুনীয়াকৈ ঘৰৰ ভিতৰ সোমাই গ'লোঁ গতিকে কিমান ভাল পাইছোঁ মই যি একেবাৰে নেদেখা মানুহজনী গতিকে সকলোৱে যেন এই যাৰ এইটো অসুখ হৈছে এই মেডিচিনটো ব্যৱহাৰ কৰক ভাল হ'ব মোৰ নিজৰ অভিজ্ঞতাৰ পৰাহে এইখিনি কথা কৈছোঁ ধন্যবাদ যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে দ্য চেঞ্জ নামৰ এই ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে ধন্যবাদ